এই দামনি কাণ্ডত দামনিয়ে ন্যায় পালে আজি লাক্ষ্মী কিয় পোৱা নাই মোৰ দেহাত কাপোৰ নাই কিন্তু তেখেতসকলে মোৰ প্ৰতি লাঠিচাৰ্জ কৰিছে সমাজখনত তেওঁ বাচি থাকিব পাৰিবনে নাই ইয়াৰ পিছত ভোগীৰাম বৰ্মন বুলি কোৱা মানে মানুহজন তাৰপিছত তেখেতে নিজৰ স্পৰ্টিংটো খুলি মোক দিছে আজি মই এটা সাহস থাকে নিকল গাতে আনো তুমি মোক সাহস দেখলে তুমি নিকল গাই মাই পারবা নাকি আজি যদি ইচ্ছা করো আমি অসন্তোষ 1 মিনিটতে আমি উল্টা-পুল্টা কৰি দিব পাৰো আমাৰ যিখিনি মহিলা আছে কিন্তু তেখেতসকলেও আজি মোক ন্যায় দিব পৰা নাই আমি এইটোৱে ক'ব বিচাৰো যে তাইৰ যিটো মনোবল এইটো তাই হেৰুৱা নাই এটা উৎকৃষ্ট উদাহৰণ